কিয় এজন ব্যক্তিয়ে নিজে পুলিচ ষ্টেচনত গৈ 17 বছৰ আগতে কৰা এটা হত্যাৰ কথা স্বীকাৰ কৰিছিল। কিয় অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই জৰায়ুৰ নিজৰ কন্যা সন্তানক দান কৰিছিল। আকাশত উৰি ফুৰা যিকোনো এটা ছেটেলাইট যদি আপোনাৰ ঘৰৰ ওপৰত পৰে তেন্তে কি হ'ব? আৰু এতিয়া আপুনি জিম নোযোৱাকৈ 6 পেক বডি বনাব পাৰিব। কেনেকৈ? একেবাৰে শেষত জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পোনপ্ৰথমে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1, উঠৰ দৰে দেখা এই উদ্ভিদৰ নাম হ'ল হুকাৰ উঠ। মধ্য আৰু দক্ষিণ আমেৰিকাৰ বৰ্ষাৰণ্যত ইয়াক পোৱা যায়। এই ফুল বা তাত থকা মানুহে ভেলেণ্টাইন ডেত দিয়া শ্ৰেষ্ঠ উপহাৰ বুলি গণ্য কৰে। নম্বৰ 2, ওপৰৰ ফটোখন দেখি আপোনাৰ মনত কি ভাৱ হৈছে কওকচোন? এই ফটোখন 1950 চনত লোৱা হৈছিল, যেতিয়া ইটালীত বিকিনি পিন্ধাটো অবৈধ আছিল। গতিকে সাগৰৰ পাৰত বিকিনি পিন্ধা মহিলাগৰাকীৰ পৰা এজন আৰক্ষী বিষয়াই জৰিমনা লৈছে। নম্বৰ 3, অষ্ট্ৰেলিয়াৰ গৱেষকসকলে এনে এটা বড়ি বনাইছে, ইয়াক গ্ৰহণ কৰাৰ পিছত আপুনি ঠিক তেনেকুৱা স্নায়ুজনিত উপকাৰ পাব যেনেকৈ আপুনি ব্যায়াম কৰিলে পায়। এই বড়িটো ভিটামিনৰ বড়িৰ দৰে খাব পাৰি। অৰ্থাৎ এতিয়া এলেহুৱা মানুহে জিম নোযোৱাকৈ জিম যোৱা মানুহৰ দৰে 6 পেক বডি বনাব পাৰিব। নম্বৰ 4, পৃথিৱীত অক্সিজেন উৎপাদন কৰাৰ কৃতিত্ব সকলোৱে কেৱল গছ-গছনিক দিয়ে। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে পৃথিৱীত থকা প্ৰায় 50% অধিক অক্সিজেন সাগৰত বাস কৰা প্লাংকটনৰ পৰা আহে। নম্বৰ 5, 2020 চনত কেলিফৰ্ণিয়াৰ এটা ৱাইন ফেক্টৰীত হোৱা এটা সৰু ভুলৰ বাবে এটা প্ৰকাণ্ড ৱাইন টেংক লিক হৈ 97,000 গেলন ৱাইন চকুৰ পচাৰতে নদীৰ দৰে বৈ গৈছিল আৰু টেংক খালী হৈ পৰিছিল। নম্বৰ 6, ছত্তীশগড়ত এজন লোকে নিজে থানলৈ গৈ স্বীকাৰ কৰে যে তেওঁ 17 বছৰ পূৰ্বে এজন ব্যক্তিক হত্যা কৰি মাটিত পুতি থৈছিল। ব্যক্তিজনে কয় যে তেওঁ যিজন মানুহক হত্যা কৰিছিল সেই ব্যক্তিজনৰ আত্মাই তেওঁৰ সপোনক সদায় আহি ভাবুকি দিছিল আৰু তেওঁক তেওঁৰ অপৰাধ স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল। নম্বৰ 7, অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই নিজৰ জৰায়ু তেওঁৰ কন্যা সন্তানক দান কৰিছিল। 2000 হৰণ হৈ জৰায়ুত সমস্যা সৃষ্টি হৈছিল আৰু সেইবাবে তেওঁৰ নিজৰ জৰায়ু তেওঁৰ কন্যা সন্তানলৈ ট্ৰান্সপ্লাণ্ট কৰাইছিল। এই ট্ৰান্সপ্লাণ্ট যদি সফল হয় তেন্তে তাই নিজে যি জৰায়ুৰ পৰা জন্ম লৈছিল সেই জৰায়ুৰ পৰাই সন্তান জন্ম দিব পাৰিব। এইগৰাকী মাতৃৰ বাবে লাইক এটা প্ৰেছ কৰিবলৈ নাপাহৰিব। নম্বৰ 8, পৃথিৱীত যদি কেতিয়াবা পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটে তেন্তে বিস্ফোৰণস্থলীৰ ওচৰত থকা ব্যক্তিজনে বিষ অনুভৱ নকৰাকৈয়ে মৃত্যুবৰণ কৰিব। কাৰণ বিস্ফোৰণস্থলীৰ ওচৰত থকাৰ বাবে পাৰমাণৱিক বিস্ফোৰণৰ পৰা নিৰ্গত হোৱা শক্তিয়ে মানুহজনক ইমান দ্ৰুতগতিৰে হত্যা কৰিব যে আমাৰ মগজুৱে বিষ অনুভৱ কৰিবলৈ তাতকৈ বেছি সময়ৰ প্ৰয়োজন হয়। নম্বৰ 9, যদি আপুনি গুগলত গুগল ইন 1998 টাইপ কৰি চাৰ্চ কৰে তেন্তে আপুনি 1998 চনৰ সেই সময়ৰ ইণ্টাৰনেটৰ গতিৰে গুগল চাৰ্চ ৰিজাল্ট চাব পাৰিব। নম্বৰ 10, বৰ্তমান সময়ত মহাকাশত হাজাৰ হাজাৰ ছেটেলাইট পৃথিৱীৰ চাৰিওফালে পৰিবহণ কৰি আছে। মহাকাশত থকা যিকোনো এটা ছেটেলাইট যদি আপোনাৰ ঘৰৰ ওপৰত পৰে তেন্তে মহাকাশ আইন অনুসৰি সেই দেশৰ চৰকাৰে আপোনাক 78 কোটি টকা ক্ষতিপূৰণ হিচাপে দিব।